হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল মুভিজ ক্ৰিয়েশ্যন। আজি মই এক বেলেগ ধৰণৰ ভিডিঅ'ত আহিছোঁ, যিটো এক বৰ্তমান ছ'চিয়েল মিডিয়াত বহুত চৰ্চিত বিষয় হৈ পৰিছে। সেইটো হৈছে ডিম্পু বৰুৱা যে হিমু মামাৰ লগত ইণ্টাৰভিউ লৈছিল। তো সেইটোৰ ক্ষেত্ৰত মানে বহুতো বৰ্তমান কমেণ্ট চলি আছে বা স্ক্ৰীনশ্বট চলি আছে এইটোৰ বিষয়ে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু। তো প্ৰথম কথা হ'ল যে ডিম্পু বৰুৱা এজন ইউটিউবাৰ আৰু ইয়াক সবেই চিনি পায়, কাৰণ তেওঁৰ দুটা চেনেল আছে। এটা হ'ল ডিম্পুছ ব্লগছ আৰু এটা হ'ল ডিম্পু বৰুৱা। তো ডিম্পু বৰুৱা প্ৰথম চেনেল আছিল তাৰ, আৰু যিটো ডিম্পুছ ব্লগ সেইটো মানে তেওঁ বিভিন্ন ঠাইত যায়, বিভিন্ন ঠাইৰ বিষয়ে মানে বৰ্ণনা কৰে, দেখায়। তো সেইটো চেনেলতে সেই মামাৰ ভিডিঅ'টো আৰম্ভ হ'ল। প্ৰথম কথা হ'ল যে তেওঁ ভিডিঅ'টোত আৰম্ভ কৰাৰ আগতে কয় যে এই ভিডিঅ'টো সম্পূৰ্ণ নন পলিটিক্স, মানে ইয়াত কোনো ৰাজনীতিৰ ৰটো মানে নাই আৰু পলিটিক্সৰ পিটোও নাই। তো সেই কথামতে তেওঁ ভিডিঅ'টো আৰম্ভ কৰি দিল। আৰম্ভ কৰাৰ পিছত ইণ্টাৰভিউ ল'ল। তো ভিডিঅ'টো তেওঁ আপলোড কৰিলে ফেচবুকত, ইউটিউবত আপলোড কৰিলেই ফেচবুকতো কৰে, কাৰণ ফেচবুকত তেওঁৰ পেজ আছে ডিম্পু বৰুৱা। তো কি হ'ল, সেই ভিডিঅ'টো যিবিলাকে চালে, তো বৰ্তমান ইলেকশ্যনৰ বতৰত কি হৈছে, মানে যদি কোনো পলিটিক্সৰ লগত যদি থাকে, পলিটিচিয়ানৰ লগত যদি থাকে কোনোবাই, যিকোনো মানুহ, তো মানুহে ভাবিব যে তাক ছাপোৰ্ট কৰি আছে। তেনেকুৱা ডিম্পু বৰুৱা হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত এটা ইণ্টাৰভিউত গৈছে। তো বহুতে কমেণ্ট কৰিছে যে তেওঁ বিজেপিৰ মানুহ, কিন্তু সেইটো কথা নহয়। আচলতে তেওঁ বিভিন্ন ধৰণৰ ভিডিঅ' বনায় আৰু বিভিন্ন ধৰণৰ মানে ভিডিঅ'ৰ কণ্টেণ্টবিলাক লৈ আহে আমাৰ মাজত, কিন্তু সেইটো বুলি আমি তাক বেয়া বুলি ক'ব নোৱাৰোঁ। বহুতে মানে ফেচবুকত কমেণ্ট কৰিছে যে আনছাবস্ক্ৰাইব কৰিলোঁ, এইটো আশা কৰা নাছিলোঁ ডিম্পু বৰুৱাৰ পৰা, মানে বহুত কিবা কিবি। আপোনালোকে স্ক্ৰীণত চাব পাৰে, এইটো চাওক কি কি কৈছে ডিম্পু বৰুৱাৰ মানে ভিডিঅ'ত কমেণ্টত। কিছুমানে চাওক আনছাবস্ক্ৰাইব কৰিছে ভিডিঅ'ত। আৰু ছেকেণ্ড কথা হ'ল, তেওঁৰ ভিডিঅ'টো বনোৱাৰ কাৰণে কি হৈছে, তেওঁৰ ভিডিঅ'টোত বিজেপি ভোট ফৰ বিজেপিৰ এড আহে। এই এডটোৰ কাৰণে আৰু মানুহে বেছি মানে খং কৰিছে যে ইয়াৰ ভিডিঅ'টো নন পলিটিক্সৰ। তো কিয় আৰু এই বিজেপি ভোট ফৰ বিজেপিৰ এড আহে? কাৰণ তাৰ ভিডিঅ' যিকোনো মানুহে চায়, AIDF, বিজেপি, AGP, কংগ্ৰেছ, যিমান দল আছে সিহঁতেতো চায়, কাৰণ তেওঁৰ ভিডিঅ' ভাল লাগে, ময়ো চাওঁ, অকল মই বুলি নহয় চবেই চায়। তো এইটোৰ কাৰণে তেওঁক আজিকালি মানুহে বেয়া পাবলৈ ধৰিছে। বেয়া পোৱাৰ কোনো কথা নাই, তেওঁ ভিডিঅ' যি বনায় সেইটোতে পলিটিক্সৰ লগত নাবনায়। কিন্তু তেওঁৰ একটাই ভুল, মই এইটোও মানো যে তেওঁৰ একটাই ভুল, এই ইলেকশ্যনৰ আগত এই ভিডিঅ'টো আপলোড কৰিব নালাগিছিল। কাৰণ মানুহৰ মনত বৰ্তমান বহুত প্ৰশ্ন, এনে 5 বছৰ যি হৈছে আৰু উন্নতি হৈছে, দুৰ্নীতি হৈছে, সেইটো ৰাইজে গম পাই আছে। সেইকাৰণে মানে কিছুমান বিৰোধী দলে মানে এইটো বেয়া পাইছে যে তেওঁক আমি ভাল পাওঁ, তেওঁ কিয় মানে এই ইলেকশ্যনৰ আগত হিমন্ত বিশ্ব শৰ্মা ছাৰক এনেকৈ মানে ৰাইজৰ মাজত এক মানে ভাল বুলি উত্থাপন কৰিবলৈ কৈছে। কিন্তু ডিম্পু বৰুৱাটো এইটোৰ কাৰণেতো যোৱা নাছিল না। ডিম্পু বৰুৱা মানে পাৰ্চনেলি মিটিঙৰ কাৰণে বা ইণ্টাৰভিউ ল'বলৈ গৈছে, কাৰণ তেওঁৰ মনত বহুত প্ৰশ্ন থাকে যে এইটো ছাৰক সুধিম, এইটো কৰিম, মানে চবৰ লগত। এই যে গৌৰৱ গগৈ গৈছিল, আৰু তেওঁ AIDF আজমল চাহাবৰ হস্পিটেল কলেজ দেখাইছে, সেইবুলি তেওঁ UDFৰ নেকি? গৌৰৱ গগৈ ছাৰে তেওঁৰ ঘৰত গৈছিল, সেইবুলি তেওঁ কংগ্ৰেছৰ নেকি? এইবিলাক টোটেলি ৰং ইনফৰমেশ্যন এণ্ড যিবিলাক ধাৰণা যে এইবিলাক টোটেলি ভুল। একচুৱেলি তেওঁ নন পলিটিক্সৰে মানুহ। এতিয়া তেওঁৰ ভুল হৈছে আপলোড মানে ইলেকশ্যনৰ আগত আপলোড কৰিব লাগিছিল, কিন্তু তেওঁ এইটো ভবা নাছিল যে এই ইলেকশ্যনৰ সময়ত যে মানুহে এইটো মানে পলিটিক্স হিচাপে ল'ব ভিডিঅ'টো। বহুতে কমেণ্ট কৰিছে কিবা কিবি, চাওক কি কমেণ্ট কৰিছে। আপোনালোকে তেওঁৰ ফেচবুক পেজত যাই চাব পাৰে কেনেধৰণৰ কি চলিছে ফেচবুকত। আজিকালি দুনিয়াৰ মিম বনাইছে সেই তেওঁক লৈ, বহুত কিবা কিবি লিখি আজিকালি ষ্টেটাছতে দি আছে যে ডিম্পু বৰুৱা এনেকুৱা কৰিলে, ডিম্পু বৰুৱা বিজেপিত গ'ল। তো মেইন কথাটো হ'ল কি জানেনে, মানে মানুহৰ কিবা এটা ভাল বস্তু যদি কোনোবাই যদি গেইন কৰে, সেইটো বেলেগে নাপালে কি কৰে, ইৰিটেট কৰে। চ' ডিম্পু বৰুৱাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। এতিয়া মই একটা উদাহৰণ ল'ব খুজি আছোঁ, মানে কি, ছাপ'জ 2 দিন পাছত এক্সাম আছে, ফিজিক্সৰ এক্সাম। তো কি হৈছে,
ফিজিক্সৰ টিচাৰে একদিন আগত এক্সামৰ একদিন আগত সেই ষ্টুডেণ্টজনক টিচিং কৰিব লাগিব। এতিয়া সেই গাঁৱৰ বা সেই ঠাইৰ বেলেগ ষ্টুডেণ্টতো পঢ়ে, হয়নে নহয়? বেলেগ ষ্টুডেণ্টো পঢ়ে। তো তেতিয়া কি ভাবিব, সেই টিচাৰৰ ওপৰত মানে সন্দেহ কৰিব যে সি হয়তো শিক্ষকজনে হয়তো সেই ল'ৰাজনক কালি কি পৰীক্ষাত কি আহিব সেইটো মানে দি আহিলে, সেই কুৱেশ্যন পেপাৰ বা এনচাৰখিনি কৈ দি আহিল। ঠিক তেনেদৰে ডিম্পুৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। মানে বাকী যিবিলাক বিৰোধী দল আছে সিহঁতে কি কৰিছে, এইটো মানি লোৱা নাই, এইটো ডিম্পু বৰুৱাৰ নিচিনা এজন মানুহ বিজেপিৰ ভিডিঅ' ইলেকশ্যনৰ আগত এৰিলে। তো ডিম্পু বৰুৱাটো এইটোৰ ক্ষেত্ৰত মানে এইটোৰ কাৰণেতো ডিম্পু বৰুৱাই ভিডিঅ' বনোৱা নাই। ডিম্পু বৰুৱাই প্ৰাইভেটলি মিটিঙৰ কাৰণে বা ইণ্টাৰভিউৰ কাৰণে তেখেত কৈছিল। তো এইটো লৈ ছ'চিয়েল মিডিয়াত পূৰা একদম লেতেৰা কমেণ্ট, স্ক্ৰীনশ্বট, কিছুমানে বহুতেতো আনছাবস্ক্ৰাইব কৰিছে এই ভিডিঅ'ৰ কাৰণে, ডিছলাইক দিছে, তাৰপিছত কমেণ্ট দিছে। তো এইটো ভুল ধাৰণা প্লিজ নাৰাখিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো কেনে লাগিলে। ধন্যবাদ।